প্ৰিয় দৰ্শক, লাভ অসমৰ সমূহ সদস্য ফালৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাৰ দ্বাৰাই সমাজত হৈ থকা এটি বাস্তৱ চৰিত্ৰ দাঙি ধৰিব বিচাৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈ চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক আৰু আপোনাৰ বহুমূলীয়া পৰামৰ্শৰ সৈতে সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। সেৱাৰে লাভ অসম। ধন্যবাদ। মোৰ ভূমিকা ধৰ্ষিতান। ৰৈ ৰৈ চাওঁতো হেঁপাহ নপলাই, হিয়াতে হিয়াখন দিবিনে লগাই। ৰৈ ৰৈ চাওঁতো হেঁপাহ নপলাই, হিয়াতে হিয়াখন দিবিনে লগাই। মোৰে হৈ থাকিবি তোৰে হৈ। শুনাছ, আজি ফোন কৰা ফোন নচোঁ বাৰু। আজিও নৰখিলে দেই, কি যে হ'ব নহয়। এটা কথা গম পাইছ নাই? কি? পাবজি বেন হ'ল নহয়। একদম মুড বেয়া মোৰ, একদম পাবজি খেলিব পৰা নাই। কি খেলিম এতিয়া, মোবাইলত একোৱে নেখেলিব। আমাৰো একে অৱস্থা। একে অৱস্থা নে তোৰ? পলা আহিছে নেকি এইটো? এইটো পলা দেখোন। দীপ, মোক কিবা বাঘ শিঙৰ টাইপ লাগে নেকি বে? কিয় ব্ৰ, কি হ'ল? আৰে পলাইছে বে। আবে কোনে ব্ৰ? সেই যে ৰাস্তাত দেখিছিলো ছোৱালীজনী, তাই। আৰে তাইৰ কথা আকৌ তই কেতিয়া গ'লি? মানে আজিকালি কি হৈছে জানো, এনি টাইম তাইকে দেখোঁ, খাওঁতে শুওঁতে তাইৰ কথাকে মন পৰি থাকে। সেইবাবে গৈছিলোঁ এবাৰ,
কিন্তু কিয় জানো মোক দেখি পলাইছে বে তাইৰ কথা মনত পৰি থাকে কি কি মানে ভাই তোৰ কিন্তু তামাম প্ৰেম হৈছে দেই কি ভাই কিন্তু ঠিক কথা কৈছে দেই তই কিন্তু বহুত প্ৰেমত পৰিছ নাই নেকি পৰা ভাই সঁচা কৈছো তোৰ কিন্তু তামাম প্ৰেম হৈছে তোৰ তামাম প্ৰেম হৈছে ভাই এটা কথা কওঁ দেই আমাক পাহৰি নাযাবি দেই আমি কিন্তু বহুত ভাল পাওঁ হয় নে নহয় কৈছো বহুত ভাল পাওঁ চুপ থাক না আৰে কি হ'ল আকৌ তোৰ আৰে ভাই মইহে প্ৰেমত পৰিছোঁ তাইতো পৰিব লাগিব ন আৰু তহঁততো জানই মই সিমান ভাল ল'ৰা নহয় আৰু তাই বহুত ভাল জাননে তই কেনেকৈ গম পালি তাই যে বহুত ভাল মানে তাইক তহঁতে লক্ষ্য কৰিছ নে নাই নাজানো কিন্তু মই লক্ষ্য কৰিছোঁ আজিকালি চা এজনী ছোৱালীয়ে এযোৰ চুৰিদাৰ এখন উৰুণা এটা মাৰ্জিত ধৰণে খোজকাঢ়ি যায় ইয়াতকৈ আৰু ভাল বুলিবলৈ কি আছে কিন্তু আজিকালিতো সকলোৱে এইবোৰ নকৰে ন এজনী ভাল ছোৱালীৰ দ্বাৰাই সম্ভৱ আৰু সেইটো দেখিয়ে তই তাৰমানে তাইক ভাল বুলি কৈ দিলি অফক'ৰ্ছ আজিকালিতো এইখিনিয়ে কাফি ন চা ভাই আজিকালি কাৰোবাৰ দেহৰ বৰণ চাই দেহৰ কাপোৰ কানি চাই কাকো ভাল বুলি ক'ব নোৱাৰি তাইতো মুখা পিন্ধিও থাকিব পাৰে ন নে কি আজিৰ দিনত এটা বৰ টান কাম কি জানো কি বে মানুহ চিনিব পৰাটো কেতিয়া কোনে খাপ হৈ খুটিব আৰু বেজয় তোক জাৰিব তই গমকে নাপাবি বুজিছনে আবে তই সকলো কথাতে ইমান চিৰিয়াছ কিয় বে অলপ চিৰিয়াছ হোৱা যায় আৰু এই বাদ দে না বল 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 যাওঁ বল ইমান চিৰিয়াছ তই আহি থাক তহঁতে আহি থাকা আমি গৈ থাকোঁ মলয় পলাশটো পৰিলেই প্ৰেমত এতিয়া আমাৰ বা কোনজন পৰে এতিয়া কোনোবা এজন পৰিলে হ'ল আৰু নে কি ঐ দীপ পলাশক ফোন মাৰচোন আমি ইয়াতে আছো বুলি ক'ব নালাগে ফোন কৰিব এই পলাশ নহয় না বোলা আহিলি ঠিকে আছে মই তোক ফোন কৰিম বুলি ভাবিছিলো আহিয়ে পালি তোৰ নাম লওঁতে বোলে হয় চিগাৰেট এটা দেচোন খাব পোৱা নাই খাব পোৱা নাই চিগাৰেট লাগে সেইবোৰ নাখাবি সেইবোৰ বেয়া বস্তু আৰু ভাই ময়ো বাদ দিছোঁ সেইবোৰে মানুহৰ দেহত ক্ষতি কৰে বুজিছ নাই সেইবোৰ বাদ দে হয় নেকি বাল্মীকি চিগাৰেটতকৈ কিন্তু প্ৰেম কোনো কোনে কম নহয় তই ঠিক কথা কৈছ কিন্তু চিগাৰেটে দেহৰ ক্ষতি কৰে সঁচা কিন্তু প্ৰেমে জীৱন ক্ষতি কৰে জীৱন একদম বেকাৰ কৰি দিয়ে বুজিছানে নাই সেইকাৰণে অলপ ভালকৈ চাই চিতি চলিবি হ'ব ঐ দীপ বাইকত ক'লৈ যাবি আৰে ভাই প্ৰশ্ন নকৰ উঠ না বাবা অ'কে ঐ, অ'কে তই থাকিবি ফুৰি আহ অলপ তই থাকিবি হা মেলা বাবি অলপ ফুৰি আহ ভাই ক এতিয়া কিয় মাতিছিলে মোক মাতিছোঁ মানে আজিতো বৰদেক নাম ঠিকনা গোটাই সুধিব লাগিব বৰে মানে ছোৱালীজনী অঁ মই সুধিব লাগিব নাম ঠিকনা ভাই মই নোৱাৰোঁ দেই ভাই কিয় মোক যদি 5 নম্বৰী বহাই দিয়ে তেতিয়া কি আরে কৰিম ভাই मोट का कोई डर नहीं है जो डर गया समझो হ'ব মই বুজি পাইছোঁ ভাই হ'ব আহিছে কৃষ্ণ কৃষ্ণ ভালকৈ যাবি হা মই ইয়াতে লুকাম এক্সকিউজ মি কোৱা মানে বাইদেউ এটা কথা আছিল আপোনাৰ লগত মানে আপোনাৰ নামটো জানিব পাৰিম নেকি পাপৰি ব্ৰ নাম ক'লে পাপৰি আৰু তোমাৰ নাম আৰে গ'ল বে
কিয় মাতিছ গোটেইবোৰতো সুধি লওঁ তাৰ কথা বাকী বাদ দে তাৰ নামটো কিন্তু খুব ধুনীয়া লাগিছে পাপৰি 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 তাত আৰে এতিয়া মই নামটো সুধিলোঁ কিন্তু তই এইবাৰ প্ৰপ'জ কৰিব লাগিব মই বুজিছ নে মই নোৱাৰো ভয় লাগে তই কৰিব লাগিব আৰে ভয় কিয় কৰিব লাগে প্ৰপ'জ কৰিলেই হ'ল কালি চাম তোৰ কিমান সাহস আছে দিলত কিমান সাহস আছে মই কালি চাই আছোঁ তোৰ প্ৰপ'জ কৰিব লাগিব তই এতিয়া ভোক লাগিছে বৰ বল পিছে মোৰ কিবা এটা খাই ল বৰ ভোক লাগিছে বল পাপৰি আৰু মই পলা তুমি পাপৰি আৰু মই পলা বঢ়িয়া মিলি যাব দিয়া প নে কি কোৱা আপুনি এইবোৰ কি কৈ আছে মই একো ধৰিবই পৰা নাই মোক যাবলৈ দিয়ক যাবা অ'কে আজিও ক'ব নোৱাৰিলোঁ ঐ ব্ৰ আজি কি হ'ল ক'লি নে নাই তাই আজিও কোৱা নহ'লো কি আজিও নক'লি ছোৱালীজনী চেনী নহয় বুজিছ তাই খুব চিৰিয়াছ হয় নেকি তই সঁচাকৈ বৰ দৰপক দে ভাই দেই কাক কৈছে দৰপক বুলি তোক মই দৰপক বুলি কৈছোঁ আৰে ভাই মই দৰপক নহয় কালি কম চাই থাকিবি আৰু আজিও সকলোকে চিঞৰি চিঞৰি কম যে মই পাপৰিক বহুত বেছি ভাল পাওঁ আৰু তাইও এদিন মোক সিমানেই ভাল পাব আই লাভ ইউ পাপৰি আই লাভ ইউ আই লাভ ইউ আই লাভ ইউ এনি টাইম তাইৰে কথা মনত পৰি থাকে এনি টাইম তাইৰে কথা মনত পৰি থাকে এনি টাইম তাইৰে কথা মনত পৰি থাকে